হয় বন্ধুসকল, এইটো ভিডিঅ' মই সেইসকল ব্যক্তিৰ বাবে বনাইছোঁ যিসকল ব্যক্তিয়ে নাজানে যে হোৱাটছআপ একাউণ্ট এটা কেনেকৈ ডিলিট কৰে। মানে কিছুমান ব্যক্তিয়ে যেনে ষ্টুডেণ্ট হ'ব পাৰে বা বিজনেছমেন হ'ব পাৰে, তেওঁলোকে নিজৰ হোৱাটছআপ একাউণ্টটোক সিমান এটা টাইম দিব নোৱাৰে বা টাইম দিলে তেওঁলোকৰ হয়তো অলপ ক্ষতি হ'ব পাৰে। সেইকাৰণে সেইসকল ব্যক্তিয়ে এই হোৱাটছআপ একাউণ্টটো ডিলিট কৰিব বিচাৰে। তো তেতিয়া তেওঁলোকে হোৱাটছআপ একাউণ্টটো ডিলিট কৰিব নোৱাৰি মোবাইলত গৈ কেনে হোৱাটছআপ এপটোকে আনইনষ্টল কৰি থৈ দিয়ে। তো বন্ধুসকল, তেতিয়াহ'লে আপুনি আপোনাৰ মোবাইলৰ পৰা হোৱাটছআপ এপটোহে গুচাই দিলে, কিন্তু আপোনাৰ যিটো হোৱাটছআপ একাউণ্ট সেই একাউণ্টটো হোৱাটছআপ কোম্পানীৰ হাতত থাকিয়ে গ'ল, মানে হোৱাটছআপ একাউণ্টটো ডিলিট হোৱা নাই। যদিহে আপুনি হোৱাটছআপ একাউণ্টটো ডিলিট কৰিব বিচাৰে, তেতিয়াহ'লে এই ভিডিঅ'টো আপুনি একেবাৰে প্ৰথমৰ পৰা লাষ্টলৈ চাব লাগিব। আৰু যদিহে মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে আপুনি, তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু ঘণ্টি বটনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। তো ইয়াৰ বাবে আপুনি পোনপ্ৰথমতে আপোনাৰ মোবাইলৰ ডাটা অন কৰি ল'ব লাগিব। তাৰপিছত আপুনি যাব লাগিব সেইটো হোৱাটছআপলৈ, যিটো হোৱাটছআপ আপুনি ডিলিট কৰিব বিচাৰে। সেই হোৱাটছআপৰ ওপৰত একেবাৰে তিনিটা ডটত আপুনি ক্লিক কৰক। তাৰ একেবাৰে তলত ক্লিক কৰাৰ পিছত একেবাৰে তলত যিটো ছেটিংছ আছে, ছেটিংছত আপুনি ক্লিক কৰক। তাৰপিছত একেবাৰে যিটো ওপৰৰ একাউণ্ট আছে, একাউণ্টত ক্লিক কৰক। তাৰপিছত একেবাৰে তলত আহিব অপশ্যন ডিলিট মাই একাউণ্ট, ইয়াত আপুনি ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছত আপোনাক ইয়াত আপোনাৰ ফোন নম্বৰ আৰু আপোনাৰ কাউণ্ট্ৰি কোডটো আপোনাক টাইপ কৰিব দিব। আৰু ফোন নম্বৰ আপুনি যি ফোন নম্বৰ পোৱাইছিল, এতিয়া মোৰ ফোন নম্বৰটো আপোনালোকক হয়তো দেখাই নিদিওঁ। তো আপুনি যিটো ফোন নম্বৰত হোৱাটছআপ খুলিছিলে সেই ফোন নম্বৰটো আপুনি ইয়াত বহাব লাগিব আৰু কাউণ্ট্ৰি নম্বৰ কোডটো বহাব লাগিব। তাৰপিছত ডিলিট একাউণ্টত মাৰি কেনে এইটো আপোনাক টাইপ কৰিব দিব যে আপুনি কিহৰ কাৰণে হোৱাটছআপ একাউণ্টটো ডিলিট কৰিব বিচাৰে। তো তাৰে কিবা এটা অপশ্যন ল'ব পাৰে আৰু নল'বও পাৰে, একো ক্ষতি নাই। তাৰপিছত ডিলিট মাই একাউণ্ট আৰু তলত যিটো আছে ডিলিট একাউণ্ট, ইয়াত আপুনি ক্লিক কৰি দিয়ক। আৰু আপুনি ইয়াত ক্লিক কৰি দিয়াৰ পিছত ডিলিট মাই একাউণ্ট তাত আকৌ এবাৰ ক্লিক কৰি দিয়ক, ডিলিট মাই একাউণ্টত। আৰু আপোনাৰ একাউণ্টটো এতিয়া সম্পূৰ্ণৰূপে ডিলিট হৈ গ'ল। ইয়াত লিখা গৈছে ইউৰ হোৱাটছআপ একাউণ্ট হেজ বিন ডিলিটেড। তো এনেকৈ হোৱাটছআপ একাউণ্ট ডিলিট কৰা হয় আৰু এইটো একাউণ্ট বৰ্তমান সম্পূৰ্ণৰূপে হোৱাটছআপৰ কোম্পানীৰ পৰাই ডিলিট হৈ গৈছে। তো যদি এই ভিডিঅ'টো ভাল লাগিছে, তেতিয়াহ'লে আপোনালোকে মোৰ এই চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ চেনেলটো একেবাৰে নাপাহৰিব আৰু লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, যিমান পাৰে সিমান এই ভিডিঅ'টো।